নমস্কাৰ তো আছে ভাল তো বহুত দিনৰ মূৰত এই ইন্ট্ৰটো দিব পাইছো বহুত বেছি ভাল লাগিছে এণ্ড এইকেইটা দিনত কি হ'ল কেনেকুৱা কি আছিল এই চাফাৰটো গোটেইখিনি কথা ক'ম আৰু বহুতে বহুত কিবা কিবি কৈছেও তাৰ মাজতে আমি গোটেইখিনি কথা পাতিম আজি আৰু বহুত বেছি ধন্যবাদ তোমালোকে বহুত বেছি মৰম দিছা বহুত বেছি লাইক 30% যদি হেতু আহিছে এই বস্তুটোক লৈ পেলাই মোক কিহৰ কাৰণে আহিছে কি কাৰণে কি হৈছে মই গোটেইখিনি কথা আজি আলোচনা কৰিম প্লাছ আৰু বহুতক অলপ ৰিপ্লাইও দিব আছে চ' ভিডিঅ'টো শেষলৈকে চাবা দে বুজিব বা কি হৈছিল কি হোৱা নাই চ' লেটছ ষ্টাৰ্ট দি ভিডিঅ' কেতিয়াবাই ষ্টাৰ্ট হয় এইটো ইন্ট্ৰ কাৰণে ক'ব লগা হয় দেই ভাল ले फिर आ गए सब राज्य खुश है। প্ৰথম কথাটো বিয়া পতা বুলি এক্টিং কৰোঁতে বহুত কষ্ট হৈছে দেই মানে বহুত দিনৰ পৰা এক্টিং কৰি মানে ইউটিউবত ভালকে ভিডিঅ' দিবই পৰা নাই ৰ'ষ্ট কি কিবা কি পাহৰি যোৱাৰ নিচিনা হৈছে বে চিৰিয়াছলি আৰু বহুতো এটা বস্তু এতিয়াও ভাবিছে যে তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় কিবা হয় बंद करो हाथ जोड़ के मैं এইটো বস্তু 2-3 বছৰ হ'ল দেখাই নাই সেইকাৰণে নকবা এনে দুখ চুখ নিদিবা এনে ছোৱালীবিলাক মেছেজ নকৰে তাতে তোমালোকে ভাবি থাকা যে গাৰ্লফ্ৰেণ্ড আছে नहीं सारुण के यहाँ कुछ तो गड़बड़ है। অ'কে তো কাহিনী ষ্টাৰ্টিং মই আকৌ এবাৰ কৰি দিছোঁ তাই যেতিয়া মুম্বাইৰ পৰা অসম আহিলে তেতিয়া তাই মই প্লেন কৰিলোঁ হা যে আমি কিবা এটা ভিডিঅ' বনাওঁ হা ৰ'ষ্টিং বনাওঁ জাষ্ট ৰ'ষ্টিঙৰ প্লেন আছিল এণ্ড তাৰ পাছত ভাবিলোঁ কিবা এটা প্ৰেংক বনাই দিব যাম খাটাৰনাক প্ৰেংক এটা বনাই দিওঁ জাষ্ট সেইটো কাৰণে আমি প্লেনটো কৰিলোঁ বাট প্ৰেংকটো এইটো কাৰণে ৰিয়েল লাগিল যে মাজতে জুবিন দাৰ কেছটো আহি গ'ল আমি প্ৰেংকটো তেতিয়া বন্ধ কৰি দিলোঁ হা যেতিয়া জুবিন দাৰ কেছটো হ'ল চবৰে মন বেয়া তেতিয়া আৰু সেইটো টাইমত ভিডিঅ' বনাব একদমেই মন যোৱা নাছিল সেইটো কাৰণে আমাৰ প্ৰেংকটো লং হৈ গ'ল হা আৰু বহুতে এইটো বস্তু ৰিয়েলকৈ ভাবি ল'লে চ' ভাই এইবিলাক একো ৰিয়েল চিয়েল নহয় সেইটো কাৰণে মোৰ তাত ডিএমত মেছেজ নাই এনেকৈ ভাবে যে সঁচাকৈ হ'ল নেকি যি কি নহওক আমি যিটো ভিডিঅ' বনালোঁ ভিডিঅ'টো বনোৱাৰ পাছত চবেই এনেকৈ ভাবি ল'লে আৰু বহুতৰ এইটো কথা যে তাই আগতে যিটো ল'ৰাৰ লগত ভিডিঅ' বনাইছিল হা আৰু মোৰ যিবিলাক ভিডিঅ' সেই দুটা লগাই পেলাই আল বাল গান্দু চান্দু ভিডিঅ' বনাই আছে মই তোমাক ফাৰ্ষ্টতে দেখাই দিছোঁ বহুতে চাই লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত তুমি শেষত এটাই কথা ক'বা আৰু মই ক'ম যে তই বিৰাট ডাঙৰ এটা পকা চোদা হয় ভিডিঅ'টো চোৱাৰ পিছত তুমি শেষত এটাই কথা ক'বা হয় সঁচাকৈ সঁচা ভাল পোৱা বৰ্তমান সময়ত একেবাৰে নাই নিজৰ পৰা কেতিয়াও দূৰ নকৰিবা মোক দেহা কাৰণ মোৰ জীৱনত হাঁহিৰ একমাত্ৰ কাৰণ মাত্ৰ তুমি চ' লেট মি ক্লিয়াৰ দিছ কাৰণ মই কাৰো বদনাম সহ্য কৰিব নোৱাৰোঁ সেইটো তাইৰ লগৰ হয় জাষ্ট তাই ভিডিঅ' বনাইছে অ'কে আৰু কেপশ্যনত তাই লিখি দিয়ে যে জাষ্ট স্ক্ৰিপ্টেড ভিডিঅ' হয় ভিডিঅ'টোত একো নটিচ নকৰে একো নোচোৱাকৈ ভিডিঅ' বনোৱাটো ইয়াত থাকে হয় সঁচাকৈ সঁচা ভাল পোৱা বৰ্তমান সময়ত একেবাৰে নাই 1% কিবা জাননে তাইৰ কথা 1% জাষ্ট 1% কিবা জানো নাজানো অ'কে কিন্তু মই সদায় লিগেলত থাকোঁ যিটো সঁচা সেইটো কওঁ যে ছোৱালী এজনীয়ে বাহিৰত থাকি যেতিয়া নিজৰ সপোনৰ কাৰণে যুঁজে নিজৰ ঘৰৰ মানুহ কাৰণে কিবা এটা কৰিব চায় আৰু সেই তেতিয়া যেতিয়া উল্টা চিধা হিচাপে মানুহে লয় সেই কথাটো তেতিয়াহ'লে বহুত বেছি বেয়া লাগে কাৰণ নিজৰ সপোন পূৰা কৰা জিত কিমান বেছি সেইটো মই বহুত ভালদৰে বুজি পাওঁ আৰু তাইক মই পাৰ্চনেল লাইফত জানো তাই মোক এনেকুৱা টাইমত ছাপৰ্ট কৰিছিল যিটো টাইমত নেকি মোৰ ফ্ৰেণ্ড চাৰ্কেলে মোক এৰি দিছিল মই চব ফালৰ পৰা জিৰ' হৈ গৈছোঁ মই ট'টেলি ডেষ্ট্ৰ মই কি ক'ম একো ভাবি পোৱা নাই সেই ডেষ্ট্ৰইড লাইফৰ পৰা সেই ডিপ্ৰেশ্যনৰ পৰা মোক গোটেই উঠাইছে তাই চব বস্তুত মটিভেট কৰি মোক আকৌ এবাৰ সাহস দিছে যে মই গোটেইখিনি কাম কৰিব পাৰোঁ তাৰপাছত আজি এইবিলাক ভিডিঅ' বনাব বা তোমালোকৰ ছাপৰ্ট পাইছোঁ আকৌ এবাৰ সিহঁতে ন পাৰ্চনেল লাইফত একো নাই জাষ্ট ভিউজ দেখিছে কৰি দিছে আৰু সিহঁতে ভালকৈ ক'ব পাৰিলোঁ কিন্তু নকয় মানে ভালকৈ ক'লে ভিউজটো অলপ কম পাব বেয়াকৈ ক'লে ভিউজটো বেছিকৈ পাব যেতিয়া শ্বেয়াৰ হ'ব ন বেছিকৈ আৰু ইয়াক কপি কৰি আৰু তাই আহিছে তোমালোকে ভাবা ইয়াক কপি কৰিছে ইয়াক বাদ দিয়া চোৱা এইটো এই ভিডিঅ'টো চোৱাৰ পিছত ন তোমালোকৰ মনটোত আৰু তোমালোকৰ দিমাগত এটা কথাই আহিব যে সঁচা ভাল পোৱা পাবলৈ হ'লে এই পৃথিৱীখনত নিস্বাৰ্থ পৃথিৱীখনত সঁচা ভাল পোৱাটো টান মানে ইহঁতৰ কেনেকুৱা ৰাতিপুৱা এনেকৈ উঠিব এইটো টপিক পুৰা একদম ট্ৰেণ্ডিঙত আছিল ন এনেকৈ ৰাতিপুৱা উঠিব ৰিয়ানৰ ভিডিঅ' কিবা আলে বালে বকি দিওঁ হোৱাই নোহোৱাই ভিউজটো এনেও পামে আৰু ইয়াৰ পাছতো যদি ইহঁতে কিবা আল বাল বনায় মই সেইবিলাক খাটিয়া পাছত আল বাল কমেণ্ট পাছ কৰিব নাযাওঁ জাষ্ট মোৰ এটাই ৰিপ্লাই এটাই কথা যিটো চাফাই দিব লাগে যিখিনি কথা ক'ব লাগে মই কৈছোঁ জাষ্ট সেইখিনি আৰু এটা আছে ভিউজ চেলেকা आइए देखते हैं बैठचंद मजा आएगा। আরে কালা তরং মাক পেটা কোন নিচিনা লাগিছে আরে মই এটো বা বাদে দিছো বেলেগে ৰোজ কৰিলেও মানিব পাৰি শিখৰত দখৰা সমান দেহা তোৰ ইয়াতো এটোৱে নাই চোন কোনদিনাই আহিছিলে মোৰ খাবলৈ মোৰ তাত নহয় তই ইয়াত গৈছিলি চাগে 5.6 উল্টা হৈ শুই যা যদি मुझे अपने घर जाना है সেনেকে চিঞৰি নিদিয় মই ইয়াত নহয় গেলা এনেকুৱা দিন পৰিছে বাৰী নাথাকা নাৰীকেইটাও ভিউজৰ চক্কৰত বাপেকৰ লগত লাগিব আহিব এফালেই গালি এটা
চ' বাকী বিশেষ নকওঁ, ধন্যবাদ দিয়ালৈকে চোৱাৰ কাৰণে ভিডিঅ'টো। ইমান ডাঙৰ প্ৰেংক এটা কৰাৰ পাছতো তোমালোকে মোৰ ছাপৰ্টত আছা এতিয়ালৈকে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। তোমালোকে আজিলৈকে বহুত বেছি ছাপৰ্ট কৰিছা, বহুত বেছি ধন্যবাদ। বাকী লাভ ইউ অল, তোমালোক সদায় মোৰ কাৰণে স্পেচিয়েল। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, বহুত ইণ্টাৰেষ্টিং আছে ভিডিঅ' আহি আছে এতিয়া। এণ্ড বাকী 100K হ'ব এতিয়া, বেছি নালাগে, জাষ্ট 3 to 4,000 ছাবস্ক্ৰাইবাৰ লাগে চাগে। তোমাক জল্দি কৰি যাবা, কাৰণ 100K পাছত আমাৰ বহুত কিবা কিবি প্লেন আছে ইয়াৰ, আৰু বহুত বেলেগ টাইপৰ ভিডিঅ' আনিব ট্ৰাই কৰি আছোঁ এতিয়া। চ' আজিৰ কাৰণে এইখিনিয়ে আছিল। থেংক ইউ ছ' ৱাচিং, টাটা বাই বাই। সৌৰভ যোশী বুলি ক'ব পাল।